এখন গাঁৱত এজন মূৰ্তিবনৰ মানুহ আছিল। তেওঁ যথেষ্ট সুন্দৰ মূৰ্তি বনাইছিল আৰু এই কামৰ পৰাই তেওঁৰ যথেষ্ট উপাৰ্জন হৈছিল। তেওঁৰ এটা ল'ৰা জন্ম হ'ল। এই ল'ৰাটোৱে সৰুৰে পৰাই মূৰ্তি বনাবলৈ আৰম্ভ কৰিলে। ল'ৰাটোৱে বৰ সুন্দৰ মূৰ্তি বনাইছিল আৰু দেউতাকেও ল'ৰাটোৰ উন্নতিত যথেষ্ট সুখী আছিল। কিন্তু প্ৰতিবাৰ ল'ৰাটোৱে বনোৱা মূৰ্তিবিলাকত কিবা নহয় কিবা এটা আঁসোৱা উলিয়াইছিল। তেওঁ কৈছিল, বৰ ভাল কৰিছা, কিন্তু অহাবাৰ এই আঁসোৱাখিনি দূৰ কৰিবা। ল'ৰাটোৱে কোনো প্ৰতিবাদ নকৰিছিল আৰু দেউতাকৰ কথা মানি লৈ নিজৰ মূৰ্তিবিলাক আৰু সুন্দৰ কৰি গৈ থাকিল। এইদৰে একেৰাহে সংশোধন কৰি গৈ থকাৰ বাবে ল'ৰাটোৱে বনোৱা মূৰ্তিবিলাক দেউতাকৰ মূৰ্তিবিলাকতকৈ সুন্দৰ হ'ব ধৰিলে। আৰু এনেকুৱা এটা সময় আহিল, মানুহে পুতেকৰ মূৰ্তিবিলাক বহুত দাম দি কিনিবলৈ ধৰিলে। আনফালে দেউতাকৰ মূৰ্তিবিলাক আগৰ দৰে একে দামতে বিক্ৰী হৈ থাকিল। দেউতাকে এতিয়াও পুতেকৰ মূৰ্তিবিলাকত আঁসোৱা উলিয়াইছিল। কিন্তু পুতেকৰ এতিয়া এনে কথাত ভাল নলগা হ'ল আৰু কোনো প্ৰতিবাদ নকৰাকৈ দেউতাকৰ কথা মানি লৈছিল আৰু তথাপিও নিজৰ মূৰ্তিবিলাকত সংশোধন কৰি গৈছিল। কিন্তু এসময়ত এনে এটা সময়ো আহিল যেতিয়া পুতেকৰ ধৈৰ্যত বান্ধ ছিগিল। দেউতাকে যেতিয়া আঁসোৱা উলিয়াই আছিল তেতিয়া পুতেকে ক'লে, আপুনি এনেকৈ কৈছে যেন আপুনি বৰ ডাঙৰ মূৰ্তিকাৰ। আপোনাৰ যদি অলপো জ্ঞান হ'লহেঁতেন তেনেহ'লে আপোনাৰ মূৰ্তিবিলাক ইমান কম দামত বিক্ৰী নহ'লহেঁতেন। মই নাভাবোঁ মোৰ আপোনাৰ উপদেশ লোৱাৰ প্ৰয়োজন আছে। মোৰ মূৰ্তিবিলাক একেবাৰে পাৰফেক্ট। দেউতাকে পুতেকৰ এই কথা শুনিলে আৰু পুতেকক উপদেশ দিয়া বাদ দিলে আৰু পুতেকৰ মূৰ্তিবিলাকত আঁসোৱা উলিওৱা বন্ধ কৰিলে। কিছুদিনলৈ ল'ৰাটো সুখত থাকিল। কিন্তু ল'ৰাটোৱে পুনৰ লক্ষ্য কৰিলে যে মানুহে এতিয়া তাৰ মূৰ্তিবিলাক ইমান প্ৰশংসা নকৰে যিমান আগতে কৰিছিল আৰু তাৰ মূৰ্তিবিলাকৰ দাম বঢ়াটোও বন্ধ হ'ল। প্ৰথমতে ল'ৰাটোৱে একো বুজি পোৱা নাছিল, কিন্তু পিছত ল'ৰাটো দেউতাকৰ ওচৰলৈ গ'ল আৰু এই সমস্যাৰ বিষয়ে দেউতাকক ক'লে। দেউতাকে ল'ৰাটোৰ কথা বৰ শান্তিৰে শুনিলে, যেন তেওঁ আগৰ পৰাই জানিছিল যে এটা সময়ত এনেকুৱা এটা দিনো আহিব। আৰু ল'ৰাটোৱে এই কথাটো লক্ষ্য কৰিলে আৰু সি সুধিলে, আপুনি কি জানিছিল যে এনেকুৱা হ'ব? দেউতাকে ক'লে, কিয়নো আজিৰ পৰা বহু বছৰ আগতে ময়ো এনে পৰিস্থিতিৰ মুখামুখি হৈছিলোঁ। ল'ৰাটোৱে প্ৰশ্ন কৰিলে, তেনেহ'লে আপুনি মোক নুবুজালে কিয়? দেউতাকে উত্তৰ দিলে, কিয়নো তুমি বুজিবলৈ বিচৰা নাছিলা। মই জানো যে মই তোমাৰ সমান ভাল মূৰ্তি নবনাওঁ। এইটোও হ'ব পাৰে যে মূৰ্তিৰ বিষয়ে মই দিয়া উপদেশ কিজানি ভুল, নাইবা এইটোও নহয় যে মোৰ উপদেশৰ বাবে তোমাৰ মূৰ্তিবিলাক ভাল হৈছে। কিন্তু যেতিয়া মই তোমাৰ মূৰ্তিবিলাকত আঁসোৱা উলিয়াইছিলোঁ তেতিয়া তুমি তোমাৰ বনোৱা মূৰ্তিবিলাকত সন্তুষ্ট হোৱা নাছিলা। তুমি নিজক আৰু ভাল কৰিবলৈ চেষ্টা কৰিছিলা আৰু এই ভাল কৰিবলৈ কৰা চেষ্টাই তোমাৰ সফলতাৰ কাৰণ আছিল। কিন্তু যিদিনাৰ পৰাই তুমি তোমাৰ কামত সন্তুষ্ট হ'বলৈ ধৰিলা আৰু তুমি এইটোও মানি ল'লা যে ইয়াত আৰু ভাল কৰাৰ কোনো প্ৰয়োজনেই নাই, তোমাৰ গ্ৰথো বন্ধ হৈ গ'ল। মানুহে সদায় তোমাৰ পৰা অধিক ভাল আশা কৰে আৰু এইটোৱেই কাৰণ যিটোৰ বাবে এতিয়া মানুহে তোমাৰ মূৰ্তিবিলাকৰ প্ৰশংসা নকৰে, নাইবা মূৰ্তিবিলাকৰ তুমি ভাল দাম পোৱা। পুতেক কিছু সময় নিশ্চুপ হৈ থাকিল। তাৰ পাছত পুনৰ প্ৰশ্ন কৰিলে, এতিয়া মই কি কৰা উচিত? দেউতাকে এষাৰেই ক'লে, অসন্তুষ্ট হ'বলৈ শিকা। মানি লোৱা যে তুমি আৰু অধিক ভাল কৰাৰ প্ৰয়োজন আছে।
এই এটা কথাই তোমাক আগলৈ অধিক উন্নতি কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব, তোমাক সদায় উন্নতি কৰি তুলিব।